যোৱা বছৰ 27 ছেপ্টেম্বৰৰ পৰা 10 অক্টোবৰলৈ ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল আৰু অসমৰ পৰা 229 গৰাকী খেলুৱৈ ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিছিল। ৰাজ্যৰ ক্ৰীড়াবিদসকলে 21 বিধ ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। এই খেলুৱৈসকলৰ ভিতৰত 9 গৰাকীয়ে সোণৰ পদক, 10 গৰাকীয়ে ৰূপৰ পদক আৰু আন 9 গৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। পদক বিজয়ী 28 গৰাকী খেলুৱৈৰ ভিতৰত আমি দেখা পাইছিলো যে 9 গৰাকী খেলুৱৈ চৰকাৰী কৰ্মসংস্থাপনত নাই। আন সকল খেলুৱৈ ইতিমধ্যে কৰবাত নহয় কৰবাত চৰকাৰী চাকৰি কৰি আছে। সেই দৃষ্টিভংগীৰ পৰা আমি চৰকাৰী চাকৰি কৰি নথকা 9 গৰাকী খেলুৱৈক চৰকাৰী চাকৰি দিয়াৰ বাবে সিদ্ধান্ত লৈছিলো। বক্সিঙত সোণৰ পদক লাভ কৰা অংকুচিতা বড়ো, উচুত ৰূপৰ পদক লাভ কৰা চানমা ব্ৰহ্ম আৰু ৰঙিলা দৈমাৰী, লন বলত সোণৰ পদক লাভ কৰা আনন্দ কুমাৰ নাৰ্জাৰী, ৰূপৰ পদক লাভ কৰা বংগীতা হাজৰিকা, অনন্যা শইকীয়া, অদিনিতা কাকতি আৰু ব্ৰঞ্জৰ পদক লাভ কৰা দীপাংকৰ শৰ্মা, সাঁতোৰত ৰূপৰ পদক লাভ কৰা বিজয় চাংমাক আজি আমি নিয়োগ পত্ৰ প্ৰদান কৰাৰ বাবে ইয়াত সমবেত হৈছিলো আৰু তেওঁলোকক নিয়োগ পত্ৰ প্ৰদান কৰিবলৈ পাই সঁচাকৈয়ে মই গৌৰৱ অনুভৱ কৰিছো। আজিৰ অনুষ্ঠানে আৰু এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰে যে অসম চৰকাৰে ৰাজ্যত ক্ৰীড়া পৰিৱেশ এটা নিৰ্মাণৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে আৰু এই ক্ষেত্ৰত আমি ক্ৰীড়াবিদসকলক য'ত যেনেকৈ প্ৰতিশ্ৰুতি দিওঁ সেই প্ৰতিশ্ৰুতিসমূহ বাস্তৱত পালন কৰাৰ বাবে আমি লোৱা প্ৰচেষ্টা যে 100% সত্য আৰু ই এক আমাৰ সঁচাকৈয়ে আন্তৰিক প্ৰচেষ্টা, তাক আজিৰ এই অনুষ্ঠানে আকৌ এবাৰ প্ৰমাণ কৰিছে। মই ৰাজ্যৰ ক্ৰীড়াবিদসকলক ক্ৰীড়াক এক সঁচাকৈয়ে সাধনা হিচাপে সন্মুখত ৰাখি ক্ৰীড়া জগতখনত উচ্চ শিখৰত আৰোহণ কৰিবলৈ আহ্বান জনাম। ৰাজ্য চৰকাৰে যিকোনো ধৰণে আমাৰ ক্ৰীড়াবিদসকলক সহায় আৰু সহযোগিতা কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এই বছৰ আমি খেলৰ ক্ষেত্ৰত এটা বিৰাট ডাঙৰ প্ৰয়াস আৰু প্ৰচেষ্টা আৰম্ভ কৰিব খুজিছো। আমাৰ ৰাজ্যত 27,000খন গাঁও আছে। এই 27,000 গাঁৱতে আমি এইবাৰ খেল মহাৰণ অনুষ্ঠিত কৰিব খুজিছো। ৰাজ্যৰ 5টা খেল 27,000 গাঁৱত অনুষ্ঠিত হ'ব। গাঁৱৰ পৰা প্ৰতিযোগীসকলে সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব, সমষ্টিৰ পৰা জিলাত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু জিলাৰ পৰা ৰাজ্যত প্ৰতিদ্বন্দ্বিতা কৰিব। ক'ব গ'লে আমি অক্টোবৰৰ পৰা 3টা মাহ কেৱল মাত্ৰ ক্ৰীড়াৰ পৃথিৱীখনতে আমি ব্যস্ত হৈ থাকিম। এই ক্ৰীড়াত যিমান সংখ্যক ল'ৰা ছোৱালীয়ে যোগদান কৰিব তাৰ ভিত্তিত আমি নিশ্চিত যে বহু সুপ্ত প্ৰতিভা পুনৰ এবাৰ আমাৰ সন্মুখলৈ আহিব। গুজৰাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকোঁতে খেল মহাকুম্ভ অনুষ্ঠিত কৰিছিল আৰু তাৰেই প্ৰেৰণা লৈ আমি অসমত খেল মহাৰণ আৰম্ভ কৰিব খুজিছো।